নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকক অনুৰাধা শৰ্মা পূজাৰীৰ অৰণ্য যাত্ৰা পাঠটো পঢ়াবলৈ লৈছোঁ। পাহি যোৱা 3 দিনমান ধৰি গাত তত নাইকিয়া হৈছে। এইবাৰ বিদ্যালয়ৰ গৰম বন্ধৰ প্ৰথম সপ্তাহতে 4 দিনৰ বাবে অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এখন অৰণ্যলৈ নিয়া হ'ব বুলি শ্ৰেণী শিক্ষকে ঘোষণা কৰা দিনৰে পৰা 2টা শ্ৰেণীত উখল মাখল পৰিৱেশ। গতিকে পাহিৰ 3 দিনমান ধৰি গাত তত নাইকিয়া হৈছিল, কিয়নো গৰম বন্ধৰ প্ৰথম সপ্তাহতে 4 দিনৰ বাবে অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক অৰণ্য যাত্ৰালৈ নিয়া হ'ব বুলি শিক্ষকে কৈছিল। ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেৱল এটাই আলোচনা, কোনখন অৰণ্যলৈ যাব। কোনোবাই মানাহ অভয়াৰণ্যৰ কথা ক'লে, কোনোবাই কাজিৰঙাৰ কথা ক'লে। গতিকে তেওঁলোকৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ মাজত আলোচনা হৈছিল যে আমাক কোনখন অৰণ্যলৈ নিব, মানাহ অভয়াৰণ্যলৈ নে কাজিৰঙালৈ। এই কথা তেওঁলোকে আলোচনা কৰিছিল। কিন্তু বিদ্যালয় কৰ্তৃপক্ষই ক'লে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সপক্ষত মত বেছি হৈছে বাবে তালৈকে নিব। গতিকে কি ক'লে যে বিদ্যালয়ৰ কৰ্তৃপক্ষই তেওঁলোকক ক'লে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈকে তেওঁলোকক নিব। কিছুসংখ্যক ছাত্ৰ ছাত্ৰী আকৌ পূৰ্বতে কাজিৰঙালৈ যোৱাৰ অভিজ্ঞতা থকাৰ বাবে যাবই নোখোজিলে। গতিকে কি ক'লে যে কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে কাজিৰঙালৈ যাব খোজা নাছিল, কিয়নো তেওঁলোক আগতেই তাত ভ্ৰমণ কৰিছিল। তথাপি 2টা শ্ৰেণীৰ 50 গৰাকী ছাত্ৰ ছাত্ৰী আৰু 5-6 গৰাকী শিক্ষক শিক্ষয়িত্ৰী মিলি দলটো ডাঙৰেই হ'ল। গতিকে কি কৰিলে যে 50 গৰাকী ছাত্ৰ ছাত্ৰী আৰু 5-6 গৰাকী শিক্ষক শিক্ষয়িত্ৰী মিলি কলৈ যাত্ৰা কৰিলে, কাজিৰঙালৈ যাত্ৰা কৰিলে। লগতে ইয়াকো কোৱা হ'ল যে প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে নিব লগা বয় বস্তু যাতে আনৰ সহায় নোলোৱাকৈ নিজেই গোটাই ল'বলৈ যত্ন কৰে। কেমেৰা, মোবাইল ফোন ভুলতো যাতে কোনেও লগত নলয়। গতিকে ছাত্ৰ ছাত্ৰীসকলক শিক্ষক শিক্ষয়িত্ৰীয়ে কি ক'লে যে তেওঁলোকৰ নিজৰ বস্তু নিজে গোটাই ল'বলৈ ক'লে আৰু সকলো ছাত্ৰ ছাত্ৰীকে কেমেৰা, মোবাইল ফোন নিবলৈ দিয়া নাছিল। পাহি আৰু ককায়েক পল অৰণ্যলৈ যাবলৈ সাজু হ'ল। গতিকে পাহিৰ ককায়েকৰ নাম কি আছিল? পল। গতিকে ককায়েক ভনীয়েক দুয়ো কি কৰিব, যাবলৈ সাজু হৈছিল। পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে। পলে নৱম শ্ৰেণীত পঢ়িছিল আৰু পাহিয়ে অষ্টম শ্ৰেণীত পঢ়িছিল। কিন্তু পাহিয়ে মন কৰিলে তাই শিক্ষকে দিয়া তালিকা অনুসৰি বস্তুবোৰ গোটাইছে, পলে একো কৰা নাই। গতিকে পাহিয়ে কি কৰিছিল, মন কৰি আছিল যে তাই শিক্ষকে যিখিনি বস্তু নিবলৈ তালিকা দিছিল সেই বস্তুখিনি গোটাইছে, কিন্তু পলে একো কামেই কৰা নাই। গৰমৰ বন্ধ আৰম্ভ হোৱাৰ দিনটোৰ পৰাই পলে পুৱা পঢ়া শুনা কমকৈ কৰে, বেলিকৈ শুই উঠে। সুধিলে কয়, স্কুল বন্ধ, অলপ বেলিলৈকে শুলে একো নহয়। পাহিয়ে পুৱা চাহ জলপান খোৱাৰ পিছত মাকক বাচন বৰ্তন ধোৱা আৰু ঘৰৰ আচবাবৰ ধূলি মচা সৰাত সহায় কৰি দিয়ে। পলে খোৱা কাঁহী বাতি এৰি থৈ গ'লে পাহিৰ খং উঠে আৰু কয়, পল দাদা, এইখিনি কোনে ধুবলৈ বুলি এৰি গৈছা? স্কুল থাকিলে তোমাক ধুবলৈ নকওঁ, কিন্তু এতিয়া স্কুল বন্ধ, নিজৰ কাম নিজেই নকৰা কিয়? পলে হাঁহি মাৰি উত্তৰ দিলে, মইতো ল'ৰা, এইবোৰ ছোৱালীৰ কাম, তোমালোকে কৰা, মইতো দেউতাক এইবোৰ কাম কৰা দেখা নাই। গতিকে পলে গৰম বন্ধ বুলি একো কামেই কৰা নাছিল। যেতিয়া পাহিয়ে কৈছিল যে তুমি একো কামেই নকৰা, তেতিয়া পলে হাঁহি মাৰি কি কৈছিল, মইতো ল'ৰা, এইবোৰ ছোৱালীৰ কাম, তোমালোকে কৰা। গতিকে দেউতাকক এইবোৰ কাম কৰা পলে দেখা নাছিল। পলে তেনেকৈ কি কৰিলে, উত্তৰ দিলে। পলৰ কথা শুনি পাহিয়ে মাকক এদিন সুধিলে, মা, ল'ৰা আৰু ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে? পলৰ কথা শুনি পাহিয়ে মাকক কি সুধিলে যে ল'ৰা ছোৱালীৰ কামবোৰ কোনোবাই পৃথক কৰিছিল নেকি? ময়ো দেখোন দাদাৰ দৰেই পঢ়া শুনা কৰোঁ।
দাদাই কিয় নিজৰ পিন্ধা কাপোৰ জাপি নথয়, জোতাযোৰ পৰিষ্কাৰকৈ নাৰাখে, গা ধোৱাৰ পাছত তিতি থকা গামোচাখন কিয় বিচনাতে পেলাই থৈ যায়? দাদাই এই কামবোৰ কিয় তুমি কৰি দিবা বুলি ভাবে বা মই কৰি দিম বুলি ভাবে? ল'ৰাই নিজৰ জোতাযোৰ পৰিষ্কাৰ কৰিব নালাগে বা নিজে খোৱা কাঁহীখন কেতিয়াও ধুব নালাগে বুলি ক'ৰবাত লিখা আছে নেকি? মাকে হাঁহি মাৰি ক'লে, পাহি সোণজনী, তুমি নিজেই দেখিছা, তোমালোকে যি বয়সত যিবোৰ কাম কৰিব পাৰা সেই কাম বয়স অনুযায়ী মই শিকাই আহিছোঁ তোমালোক দুয়োটাকে। গতিকে মাকে পাহিৰ কথা শুনি কি কৰিলে যে পাহিক ক'লে যে তোমালোকৰ বয়স অনুসৰি যিবোৰ কাম মই তোমালোক দুয়োটাকে শিকাই আহিছোঁ। তোমালোকে পঢ়া শুনা কৰি এসময়ত ভাল চাকৰি বা ব্যৱসায় কৰিবা, ধন উপাৰ্জন কৰিবা, কিন্তু নিজৰ প্ৰয়োজনীয় কামখিনি কৰিব নাজানিলে পৰনিৰ্ভৰশীল হ'বলৈ বাধ্য হ'বা। গতিকে মাকে পাহিক বুজাই দিলে যে তোমালোকে পঢ়া শুনা কৰি কি কৰিবা, যে ভাল চাকৰি বা ব্যৱসায় কৰিবা, ধন উপাৰ্জন কৰিবা। গতিকে সেইখিনি যদি নিজৰ কাম নকৰা তেতিয়াহ'লে পৰনিৰ্ভৰশীল হ'বলৈ তোমালোকক বাধ্য কৰাব। তেতিয়া কেতিয়াবা সময়েও তোমালোকক ঠগিব আৰু মানুহেও ঠগিব। পাহিয়ে ককায়েকৰ পিঠিত ঢকা এটা মাৰি ক'লে, শুনিছা দাদা, মায়ে কি কৈছে? তুমি যে বিপদত পৰিবা এদিন সেয়া খাটাং। তুমি নিজৰ কামবোৰ মায়ে কৰিব বুলি থোৱা নহয়। মায়ে মৰমতে এতিয়া কৰি দিছে। যেতিয়া বাহিৰত থাকি পঢ়িবা, কাম কৰিবা, তেতিয়া কোনে দিব? পলো কম নহয়। পাহিৰ চুলি একোছা টানি কয়, তেতিয়া নিজে কৰিম নহয়, নহ'লে তোক লৈ আহিম, তই কৰিবি। ইয়াৰ পাছতে আৰম্ভ হয় দুয়োটা ককাই ভনীৰ খেদাখেদি। এটাই যদি পিঠিত ঢকা মাৰে, আনটোৱে জিভা উলিয়াই চিঞৰি দিয়ে। মাকে অৱশেষত মিঠাই বিস্কুট নতুবা বাৰীত লগা কলথোকৰ পকা কল দুটা সিহঁতৰ হাতত দি কাজিয়াৰ সামৰণি মাৰিব লগা হয়। গতিকে দুয়োটাৰে এনেদৰে কি হয়, পল আৰু পাহিৰ কাজিয়া লাগে। আৰু তেতিয়া মাকে সিহঁতৰ কাজিয়া ভাঙিবৰ কাৰণে কি কৰে, মিঠাই বিস্কুট বা পকা কল দুটা হাতত দি সিহঁতৰ কাজিয়া সামৰণি মাৰিব, কাজিয়া ভাঙে। গৰমৰ বন্ধৰ অৰণ্য যাত্ৰাৰ আগদিনা আবেলি পাহিয়ে নিজৰ পিঠিত ল'ব পৰা ডাঙৰ বেগটোৰ তালিকাত লিখামতে বস্তু ভৰাই গ'ল। এখন ডাঙৰ আৰু এখন টোকা বহী, সৰু টোকা বহী, কাপোৰৰ আৰামদায়ক জোতা, টুপি, পাতল গামোচা, প্ৰাথমিক চিকিৎসাৰ ঔষধ, টৰ্চলাইট, কপাহী কাপোৰ, কলম ইত্যাদি। পাহিয়ে নিজৰ বয় বস্তু লোৱাৰ পিছত পলৰ পিঠিত লোৱা বেগটো চাই আচৰিত হৈ গ'ল। পলে একো ভৰোৱাই নাই। পল সন্ধিয়া ক্ৰিকেট খেলি অহাৰ পিছত পাহিয়ে দেখুৱালে নিজে গোটোৱা বস্তুবোৰ। পলে তেতিয়াহে চিঞৰ বাখৰ আৰম্ভ কৰিলে, মই বাৰু পাহৰিলোঁ, তই মোৰ বস্তুকেইটাও লগতে বেগত ভৰাই সাজু কৰি দিব নোৱাৰিলিনে? অ' মা, মা! পলৰ চিঞৰত মাক দৌৰি আহিল ৰান্ধনী ঘৰৰ পৰা। চোৱাচোন মা, কাইলৈ ৰাতিপুৱা আমি যাম। পাহিয়ে নিজৰ বস্তুবোৰ সামৰি ল'লে। মোৰ বাবে একো কৰি নিদিলে, মই নাযাওঁ। পলৰ ঠেহ ভাঙিবলৈ মাকে ক'লে, তুমি নিজৰ বস্তু সামৰি গোটাই লোৱা নাই কিয়? এয়া পাহিৰ দোষ নহয়, তোমাৰ দোষ। ঠিক আছে, নোযোৱাকৈ থাকিব নালাগে। মই তোমাৰ নিব লগা বেগটো সাজু কৰি দিম। এতিয়া মন মাৰি নাথাকিবা। বেলি উদয় হোৱাৰ আগতেই পাহিয়ে সাৰ পাই খিৰিকীৰে বাহিৰলৈ চালে। আন্ধাৰ হৈয়ে আছে, ঘড়ীত এলাৰ্ম দিয়া আছে। তথাপি পাহিয়ে আকৌ টোপনি যাবলৈ ভয় কৰিলে। বিচনাতে বাগৰি পাহিয়ে কল্পনাৰ এখন সেউজ অৰণ্যৰ মাজলৈ যাত্ৰা কৰিলে। পাহিয়ে গছ-লতা, ফুল বৰ ভাল পায়। কিন্তু সৰু চহৰত থকা সিহঁতৰ ঘৰখনত মাটি কম বাবে টাবতহে ফুল লগাব পাৰে। তথাপি পাহিয়ে ৰৈ ৰৈ চায় ওখ গছবোৰ। প্ৰতিজোপা গছৰ ৰং ভিন্ন ধৰণৰ গছ যদিও ওচৰা-উচৰিকৈ মিলাপ্ৰীতিৰে থাকে। ওচৰা-উচৰিকৈ কাষতে থকা আম গছজোপাৰ চেহেৰাৰ মিল নাই। দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা-উচৰিকৈ মিলাপ্ৰীতিৰে থাকে। আকৌ কলগছজোপাৰ কাষতে থাকে নেমু গছজোপা। নেমুৰ কাঁইটে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়।
প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে। সেইবাবেই পাহিয়ে গছ ভাল পায়। এনেতেই বাজিল ঘড়ীৰ সংকেত। এইখিনিতে আমাৰ প্ৰশ্ন এটা উদয় হৈছে যে পাহিয়ে গছ কিয় ভাল পায়। গতিকে এইখিনিতে উত্তৰটো সোমাই আছে। পাহি একেজাপে বিচনাৰ পৰা নামিল, পলক গাত হেঁচুকি জগালে আৰু মুখ দাঁত পৰিষ্কাৰ কৰিবলৈ পাহি কোঠাৰ পৰা ওলাই গ'ল। পল আৰু পাহিয়ে চাহ জলপান খাই ফূৰ্তিৰে যাবলৈ ওলাওঁতে মাক আৰু দেউতাকে সিহঁত দুয়োটাৰে ওচৰত থিয় হ'লহি। দেউতাকে ক'লে, শিক্ষকৰ লগ নেৰিবা, যি কথা কয় সেইমতেই চলিবা, মই খবৰ লৈ থাকিম। মাকে ক'লে, তোমালোকে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা। অৰণ্যৰ পৰা শিকিব লগা বহুত কথা আছে। যিমান পাৰা শিকিবা আৰু নিজৰ লগতে নিজৰ বয় বস্তুবোৰ চম্ভালিবা। পাহি আৰু পলে মাক দেউতাকৰ ভৰি চুই আশীৰ্বাদ ল'লে। যাত্ৰাৰ আনন্দ। বেছ হুলস্থুল আৰু গান নাচ কৰি দুখন বাছ আগবাঢ়িছে কাজিৰঙা অভয়াৰণ্যৰ দিশে। দুয়োখন বাছৰ ল'ৰা ছোৱালীবোৰে এইদৰে একেলগে সমনীয়াৰ সৈতে অহাৰ আনন্দ আগেয়ে পোৱা নাছিল। বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা নেতা নেত্ৰী পাতি দিলে। পাহি আৰু বিদিশাক দায়িত্ব দিয়া হ'ল বাছত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধা সমূহলৈ মন দিবলৈ। নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হ'ল খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ। সৌৰভে কামটো টান পাই ক'লে, পাহি আৰু বিদিশাই খাদ্য বিলাওঁ, আমি সিহঁতক দিয়া কামটো কৰোঁ। কাৰণ আমি ল'ৰা, লগৰীয়াবোৰে উৎপাত কৰিলে শাসনো কৰিব পাৰিম আৰু অসুবিধাবোৰলৈও মন দিব পাৰিম। আফতাবেও সৌৰভৰ কথাত হয়ভৰ দিলে আৰু অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰে খং কৰি ক'লে, তেতিয়া কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ ভাগ কৰি দিছোঁ তেনেকৈ কৰা। পাহি আৰু বিদিশাক যি কাম দিছোঁ তেওঁলোকেতো আপত্তি কৰা নাই, তেওঁলোকক খাদ্য বিতৰণ কৰিবলৈ দিলেও কৰিব। অৰ্থাৎ তেওঁলোকে দুয়োটা কাম ভালদৰে কৰিব পাৰিব। তোমালোকেহে এটা কাম পাৰিলে আনটো নোৱাৰা, তেন্তে দুৰ্বল কোন, সৌৰভ আৰু আফতাব নহয় জানো? সৌৰভে লাজতে ক'লে, ছাৰ পাৰিম। সকলোৱে গিৰ্জনি মাৰি হাঁহিলে সৌৰভৰ কথাত। বিজ্ঞানৰ শিক্ষয়িত্ৰী মালবিকা বাইদেৱে উচ্চ স্বৰত ক'লে, মৰমৰ ছাত্ৰ ছাত্ৰীহঁত শুনা। সকলো নীৰৱ হৈ গ'ল তৎক্ষণাত। বাইদেৱে কৈ গ'ল, তোমালোকক আমি এইকেইদিন প্ৰতি মুহূৰ্ততে পৰ্যবেক্ষণ কৰিম। তোমালোকে সমনীয়াৰ সৈতে ভালদৰে মিলা প্ৰীতিৰে থাকিবা, শিক্ষকৰ কথা শুনিবা আৰু কি কি দেখিলোঁ শিকিলা তোমালোকৰ টোকাবহীত লিখি যাব। সমস্বৰে সকলোৱে হয়ভৰ দিলে, হয় বাইদেউ। ইয়াৰ পাছতে অসমীয়া বিষয়ৰ শিক্ষক তপন বৰুৱাই ক'বলৈ আৰম্ভ কৰিলে, তোমালোকে সকলোৱে জানা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে পৃথিৱী বিখ্যাত। কিন্তু তোমালোকক কেৱল গড় চাবলৈকে আমি লৈ অহা নাই। তোমালোকে অৰণ্যৰ গছ গছনি লতা তৃণ সকলোবোৰ ভালদৰে চাবা। আমাৰ পৃথিৱীখনত কোনো বস্তু এনেয়ে সৃষ্টি হোৱা নাই। প্ৰতিজোপা গছৰ যিদৰে প্ৰয়োজন তেনেদৰে কীট পতংগৰো প্ৰয়োজন। গছ আৰু বহু জীৱই বায়ুত থকা এঙাৰ গেছ সেৱন কৰি অম্লজান বায়ুত এৰি দিয়ে, যি অম্লজানে মানুহক সুস্থ শৰীৰেৰে জীয়াই ৰাখে। আমি চিকিৎসালয়ত বহু ৰোগীক মৃত্যুত অম্লজানৰ মুখা পিন্ধাই উশাহ নিশাহ স্বাভাৱিকভাৱে লোৱাত সহায় কৰা দেখোঁ। সাগৰৰ তলিলৈ যে ডুবাৰুসকলক এনে অম্লজানৰ চুঙা পিঠিত বান্ধি লৈ যোৱা দেখোঁ। কিন্তু আমি বিনামূল্যে অম্লজান লাভ কৰিছোঁ। আমি য'তেই নাথাকোঁ অতি কমেও ৩৫% অম্লজান আমি লাভ নকৰিলে শৰীৰ সুস্থ হৈ নাথাকে। একোখন অৰণ্য মানুহৰ হাঁওফাঁওৰ দৰে। সেয়েহে একোখন অৰণ্যক গছ গছনিক সুৰক্ষা দিয়াৰ দায়িত্ব তোমালোকৰ আছে। গছে ফল দিয়ে, ছাঁ দিয়ে, চৰাই চিৰিকটি কীট পতংগক আশ্ৰয় দিয়ে। কিন্তু সকলোতকৈ ডাঙৰ কথা, ফল নিদিয়া গছেও আমাক জীয়াই থকাৰ প্ৰধান সমল অম্লজান দিয়ে। কাইলৈ দোকমোকালিতে উঠি আমি অৰণ্যৰ ভিতৰলৈ যাম। তোমালোকে জানিব খোজা প্ৰশ্নবোৰৰ উত্তৰ সকলো পাবা। সকলো প্ৰশ্ন আৰু উত্তৰ লিখি যাবা। পুৱা ৪ বজাত শুই উঠি পৰিষ্কাৰ হৈ ওলাবা। বেগত প্ৰয়োজনীয় বস্তুবোৰ ল'বা। পলম কৰিলে লগত লৈ যোৱা নহ'ব।
পাছৰ কথাখিনি শুনি সকলোৱে বু বু বা বাকৈ কোলাহল কৰিলে। পলে চিঞৰিয়েই দিলে, পুৱা 4 বজাত! হে ভগৱান! বহুতৰে আপত্তি আৰম্ভ হ'ল। ফুৰিবলৈ আহিও পুৱা 4 বজাত উঠিব লাগিবনে? পৰীক্ষাও নাই এতিয়া দেখোন। মালবিকা বাইদেৱে সুধিলে, গড়, হাতী, হৰিণা, পহু চাবলৈ কাৰ কাৰ মন আছে? সকলোৱে হাত দাঙিলে। পুৱা 4 বজাত কোন কোন উঠিবা? কিছুমানে হাত তুলিলে, কিছুমানে হাত নুতুলিলে। মালবিকা বাইদেৱে ক'লে, ঠিক আছে, যিয়ে 4 বজাত উঠিবা সিয়েই জীৱ-জন্তুবোৰ দেখিব, আৰু যিয়ে পুৱা 4 বজাতে সাজু হ'ব নোৱাৰে সি চাব নালাগে, আমি শুবলৈ দিম। সকলোৱে তেতিয়া চিঞৰ-বাখৰকৈ ক'লে, আমি 4 বজাতে উঠিম। হাঁহি আনন্দেৰে এইদৰে আহোঁতেই কেতিয়া বাছ দুখন আহি কাজিৰঙা পাব হ'ল, কোনেও গমকে নাপালে। ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ পাঠটো ইমানতে থৈছোঁ। ইয়াৰ পিছৰ কালাংশত বাকীখিনি কোৱা হ'ব। এতিয়া তোমালোকে লেখকৰ পৰিচয় তোমালোকে মুখস্থ কৰিবা আৰু শব্দ অৰ্থকেইটা তোমালোকে মুখস্থ কৰিবা। মই পাঠটো পঢ়াই শেষ হ'লে কিন্তু তোমালোকক এইখিনি সুধিম। নমস্কাৰ, আজিলৈ ইমানতে সামৰিলোঁ।